হেল্ল' গাইজ, আজি ধনশিৰি নদীৰ পানী ৰাতিপুৱাৰ পৰা বহুত স্পীডত বাঢ়ি আছে। সেইকাৰণে ধনশিৰিৰ দাঁতি কাষৰীয়া যিমান গাঁও আছে, ধনশিৰিৰ পাৰৰ ওচৰত যিমান মানুহ আছে, সকলো অলপ সতৰ্ক থাকিব। বানপানী উঠাৰ সম্ভাৱনাও থাকিব পাৰে। বহুত স্পীডত পানী বাঢ়ি আছে, এতিয়া বৰ্তমানো পানী বাঢ়ি আছে। সেইকাৰণে অলপ নিজে নিজে সতৰ্ক থকাটো ভালে। বহুত স্পীডত পানী চাওক কেনেকুৱা পানী বাঢ়ি আছে। বহুত তলত আছিলে নদীৰ পানী, এতিয়া একেবাৰে ওপৰত আহি গ'ল। 2-2.5 ফুট আছে নদীৰ পানী উঠিবলৈ। সেইকাৰণে গাঁও ঘৰে যিমান ধনশিৰিৰ ওচৰ চুবুৰীয়া মানুহ আছে, সকলো অলপ সতৰ্ক থাকিব নিজে নিজে, যে বানপানী উঠাৰ সম্ভাৱনাটো বহুত বেছি আছে। আজি ৰাতিপুৱাৰ পৰা বহুত পানী বাঢ়ি গ'ল আৰু বাঢ়িয়ে আছে পানী এতিয়ালৈকে। কোনো ক'ব নোৱাৰি, বানপানী উঠিব পাৰে নুঠিব পাৰে, কিন্তু অলপ সতৰ্ক থকাটো নিজে নিজে ভাল। সেইকাৰণে আপোনালোক সতৰ্ক থাকিব। ধনশিৰিৰ যিমান ওচৰ চুবুৰীয়া মানুহ আছে, গাঁও আছে, সকলোবোৰ। इसके हाईवे